তোমালোকে যজ্ঞৰ সম্ভৱ যথাস্থানত ৰাখা। মানে বাৰ ভিনদৌৰ ভনীয়েকৰ বাৰ ননদ কি ননদ নমস্কাৰ আশা কৰোঁ সকলো ভালেই আছে। বাকী বহুত দিনৰ মূৰত আজি ভিডিঅ' এটা আৰম্ভ কৰিছোঁ। মানে ভিডিঅ' বনোৱা মানে ভবা নাছিলোঁ আজি বনাম বুলি, কিন্তু ঘপককৈ ভাবিছোঁ ৰাতিকৈ ভাওনা ভাগো আছে, তাকে দেখাম বোলো, সেইকাৰণে বনাওঁ। মানে আহিছিলোঁ, এতিয়া মেইন ৰোডত আছোঁ, দেৰগাঁৱত আহিছিলোঁ জেঠাইহঁতৰ ঘৰলৈ। মানে আমাৰ দেৰগাঁৱত আছে জেঠাই ঘৰ। আহিছিলোঁ মানে জেঠাইৰ ল'ৰাজনৰ মানে মোৰ লগৰে আৰু মানে ভাই মোতকৈ সৰু বোলে, আজিহে গম পাইছোঁ। তাৰ মানে ল'ৰাটোৰ অন্নপ্ৰসন্ন আছিলে, তাই খাবলৈ আহিছিলোঁ। এতিয়া গৈ আছোঁ ঘৰলৈ ঘূৰি। ভাবিছোঁ ইয়াৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰোঁ। মানে আৰু এটা অন্নপ্ৰসন্ন আছে, তাতো সোমামগৈ। ৰাতিকৈ ভাওনাও আছে। এইফালে আমাৰ জানমণি, এয়া আমাৰ জানমণি মই যেতিয়াই ধুওঁ খালি তেতিয়াই বৰষুণ দিয়ে। আজি ধুই আনিছিলোঁ, খালি এতিয়া বৰষুণ দিছে, আকৌ লেতেৰা হ'বই আৰু। আমাৰ এয়া মানুহজনী বাহিৰলৈ গৈছিলোঁ মানে তেল ডিপু, এয়া অলপ ৰখিছোঁ। যাম এতিয়া গৈ পিনি আৰু এটা অন্নপ্ৰসন্ন আছে আমাৰ গাঁৱতে, তাত সোমাম। মানে মোৰ বাৰ কি আছিলে, মানে বাৰ ভিনদৌৰ ভনীয়েকৰ तू समझा हाँ नहीं तू समझा नहीं বাৰ ননদ কি ননদ নে ননদৰ মানে কিবা ছোৱালীজনী মানে অন্নপ্ৰসন্ন আছে, তাতো সোমামগৈ। সোমাই মেলি ৰাতিকৈ মানে ভাওনালৈ যাম। সেইকাৰণে ভাবিছোঁ এই বন্ধু আহিছে, সেইকাৰণে ভাওনা পৰিৱেশো দেখাম। নাট আছে আজি কোলাচল বধ, খালি আজি মই বায়ন নকৰোঁ, আজি মই চাবলৈ যাম, পৰিৱেশটো দেখাম ধুনীয়াকৈ। বাকী সেয়াই আৰু ব'লক গৈ থাকোঁ, গৈ পাই তাৰ পৰিৱেশ দেখাম। গাড়ীবোৰ ধেৰ আহিছে, এই ভগৱান। লগতে ৰাতি ভাওনা পৰিৱেশ দেখাম, লাষ্টলৈকে ভিডিঅ'টো চাব। সেয়াই আৰু ব'লক গৈ থাকোঁ, গৈ পাই লগ পাই আছোঁ দেই, চাই। বাকী হেলমেট পিন্ধি ল'লোঁ, যাবলৈ ল'লোঁ। খালি হেলমেট পিন্ধোতে সাৱধান হ'ব। আজি মানে মোৰ কি হ'ল, হেলমেটটোত কিবা পোক আছিলে নেকি, মানে পিন্ধি দিলোঁ নোচোৱা নেমেলাকৈ, মানে পোকটো কাণত সোমাই গ'ল। আকৌ পানী দি পানী উলিয়াইছোঁ, মানে খুচৰিলোঁ অকণমান, মানে কিটিকিটিকৈ কামুৰি আছিলে। পানী এনেকৈ দি পানী অকণ ভৰাই দিলোঁ, আকৌ ওলাই গ'ল। এনে সাৱধান, পিন্ধা আগত খুচৰি মুচৰি চাই ল'ব। বাকী ব'লক আৰু আমাৰ যাত্ৰা আৰম্ভ কৰোঁ, গৈ পাই লগ পাই আছোঁ। বাকী ৰেডি হৈ গ'লোঁ। ৰেডি মানে দুখন অন্নপ্ৰসন্ন খালোঁ, তাৰপৰা ভাগৰুৱা একদম ভোকত, মানে কি ভোকত বোলে, মানে পেট ভৰি আছে পূৰা খাই বৈ। এতিয়া যাওঁ ভাওনালৈ, 8:30 বাজিছে। সোনকালে যাওঁ বাৰু, মানে যাব নাই হোৱা, কিন্তু এনেই আৰু সোনকালে গৈ ভাল লাগে। মানে লগৰবোৰ থাকে চব, পেণ্টা চেণ্টা কৰিব, চাম কিবাকিবি আৰু আপোনালোককো দেখাম, সকলোবোৰ চাব। মই শ্ৰীমতী আজি নিনিওঁ, শ্ৰীমতী আজি অকলে থৈ গৈছোঁ। আমাৰ জানমণি এইফালে আছে, বাবা আছে বাৰু, জানমণি এখন আছে। জানমণিখনে আমাৰ ভগৱান লগাই দিলোঁ ইয়াত। বাকী যাওঁ এতিয়া, তাৰ পৰিৱেশ দেখাইছোঁ, চাই থাকিব। আমাৰ আজি মুখ্য বায়ন, এয়া মুখ্য নে কি গেধা বায়ন আজি এয়া। সি ভুলকৈ গালেই আজি মই ভিডিঅ' কৰি দিম, ৰাইজ চাই থাকিব। লালে কি গাব, ভুলকৈ গালেই আজি, ভুলটোহে মই জুম কৰি দেখাম আৰু। বাঁহীটো মানে মোৰ কমফৰ্টজনক নহয় যোনটো বজাব, সেইকাৰণে আজি দিনাখন বেয়া হৈ এই আমাৰ ভাইটিয়ে বাঁহী বজাব আজি। ক্ষীণ মাল নাই গাত, চুৰিয়া পিন্ধি আছে। বাকী এইফালে আজি এয়া গায়ন, এয়া বাঁহী বাদক, আমাৰ এয়া এক্স বাঁহী বাদক শিকি আছে, মাতটো লালে হৈ যাব আৰু। এবছৰৰ পিছত বাকী এয়াই ভাওনা চাম বুলি আহিলোঁ, খালি ভাওনা আৰম্ভ হোৱাই নাই, দেৰি কৰিছে আজি। বেলেগ এটাতো আৰু এজেগাত ভাওনা আছে, যদি দেৰি হয় তাত সোনকালে আৰম্ভ হ'লে তালৈ যামগৈ। ইয়াত আৰম্ভ হ'লে ইয়াত থাকিব, তাকে চাওঁ। নামঘৰলৈ যামগৈ, ব'ল। ই দেৰি কৰি আছে, ই 10 টকা দিয়া।
ৰ'বা পাকটো মাৰি দিয়া যে ঈশ্বৰৰ এই শংকৰদেৱৰ সৃষ্টিয়ে পাক ভাগি মাৰি দিওঁতে 10 টকা লাগে फिर से आ गए रे बाबा इधर जहर खाने का पैसा नहीं है तू जा रे जा यार तू कुछ মই বাৰান্দা দুফালে হাজিৰা মিলাই আছে এইফালে বাৰান্দা এইফালে মেকআপ আৰ্টিষ্ট দুইফালে হাজিৰা মিলাই আছে এইফালে এটা দুফালে হাজিৰা মিলাই আছে চাওঁ এইফালে চাওঁ এইফালে এটা দুফালে হাজিৰা মিলাই আছে ভাও গাব এইফালে মেকআপো মাৰি আছে এই হাজিৰা কেইটকা 300 মোক মাৰি দিওঁ নি গাঁৱত তোমাক মাৰি দিওঁ নি টেপকে মাৰি ফুটা দি দিম মাধব ভগিতে অমর দেব মাধবর গীতা ধরি বুধ ভাবে ভজু হরি বন্ধুদের মাঝে মাঝে দেনুসারে বঙ্কির নিঃশ্বাস গোপী করো বাউরি করা আমি কৃষ্ণ হংসরা
কিন্তু মন্ত্ৰীবৰ মহাৰাজ পুত্ৰ লাভ কৰিও মোৰ এনে লাগিছে যে সেই পৃথিৱীত মোতকৈ দুৰ্ভাগ্যজন আৰু কোনোৱেই নাই মহাৰাজ মন্ত্ৰীবৰ মহাৰাজ পুত্ৰ নথকা কত যে দুখৰ বোজা বহন কৰিবলগীয়া হৈছিল সেয়া আপোনাৰ জ্ঞাত মন্ত্ৰীবৰ অৱশেষত দেৱৰ্ষী নাৰদৰ নিৰ্দেশ কৰ্মে শ্বেতবিষ্ণ মহাযজ্ঞৰ কৰি আয়োজন পুত্ৰ ধৰ্মাক্ষত মই লাভ কৰিলো অচ্যুতৰূপ মহাৰাজ পুত্ৰ যদি ইমান অধৈৰ্য হয় ৰজাৰ ৰাজকাৰ্য কেনে চলিব ধৈৰ্যৰ দোহাই নিদিব মন্ত্ৰীবৰ মহাৰাজ কাৰণ মোৰ পুত্ৰই ধৈৰ্যৰ সীমা অতিক্ৰম কৰিছে মন্ত্ৰীবৰ যেনিয়েই যাওঁ কেৱল তাৰ কথা মহাৰাজ আৰু মন্ত্ৰীবৰ মহাৰাজ কেতিয়াবা ভাবো মোৰ কুলাংগাৰ পুত্ৰক ত্যাগ কৰি মোৰ লগতে সমগ্ৰ প্ৰজাৰ ঘূৰাই আনে মহাৰাজ কিন্তু মহাৰাজ এনে সৰ্বনতীয়া সিদ্ধান্ত লোৱাটো আপোনাৰ উচিত নহ'ব মহাৰাজ সৰ্বমুখীয়া নহয় মন্ত্ৰীবৰ সৰ্বনাশৰ পৰা উদ্ধাৰ পাবলৈহে মই মানে উপায় কৰিছো মন্ত্ৰীবৰ মহাৰাজ এটি পুত্ৰৰ লাভৰ বাবে আপুনি কিমতে কৰিলে খাটনি আৰু এই ৰাজ্যৰ প্ৰজাগণে কুমাৰ লাভৰ বাবে কিমতে কৰিলে প্ৰাৰ্থনা আৰু সেই সাধনাৰ ফল যদি আপুনি অকালতে হেৰুৱাব লগা হয় আপুনি জানো শান্তি পাব মহাৰাজ মহাৰাজ আপোনাৰ কথা মই বুজিব পাৰিছো কিন্তু মন্ত্ৰীবৰ যেতিয়া হাতৰ জুই আহি গা পায়হি তেতিয়া তাক খেতিৰ পথুৱাৰ বাহিৰে অন্য উপায় নাই মন্ত্ৰীবৰ মন্ত্ৰীবৰ ৰাজ্যৰ প্ৰজাগণে প্ৰত্যক্ষভাৱে কুমাৰৰ অপকৰ্ম কথা স্বীকাৰ কৰা সেয়েহে মহাৰাজ নেদেখা নুশুনা কথাটি লাগি ইমানেই ভয়ংকৰ সিদ্ধান্ত লোৱাটো আপোনাৰ উচিত নহ'ব মহাৰাজ মন্ত্ৰীবৰ মহাৰাজ বাহিৰে জ্বলা জুইৰ পৰা যিমান বিপদ ভিতৰি মনৰ শৰীৰৰ ভিতৰি জ্বলা জুইৰ পৰা তাতোতকৈ বেছি বিপদ মন্ত্ৰীবৰ মহাৰাজ মই জানো প্ৰজাজনে প্ৰত্যক্ষভাৱে একো ব্যক্ত নকৰিলেও ভিতৰি মোৰ পুত্ৰৰ কুকৰ্মৰ কথাই অৱমাননা কৰে আৰু তাক কুকৰ্মৰ অগ্নি শিখাই এদিন মোৰ ৰাজ্য সকলো চৰকাৰ কৰিব মহাৰাজ মন্ত্ৰীবৰ কুমাৰ এতিয়াও নামানক নাই বয়স হ'লে নিশ্চয় জ্ঞান বৃদ্ধি হ'ব আৰু চাব মহাৰাজ সব কথাৰে ঘূৰি আহিব নিশ্চয়কৈ মন্ত্ৰীবৰ মহাৰাজ বয়সৰ দোহাই নিদিব কদাপি ভাবিছিলো সি যেতিয়া পাঁচ বছৰত আছিল মহাৰাজ তেতিয়া ভাবিছিলো কি 10 বছৰত ভাল হ'ব মহাৰাজ 10 বছৰত ভাবিছিলো সি 15 বছৰত ভাল হ'ব কিন্তু মন্ত্ৰীবৰ মহাৰাজ এতিয়াতো তাৰ 16 বছৰ কিন্তু তাৰ বিবেক বুদ্ধি এতিয়াও শূন্য সেয়েহে ভাবো তাক মই ত্যাগ কৰি দিম মন্ত্ৰীবৰ তাক মই ত্যাগ কৰি দিম মোৰ পুত্ৰ
তোমালোকে যজ্ঞৰ সম্ভৱ যথাস্থানত ৰাখা। এই কথা মই মন্ত্ৰী ৰাখোঁ ব্যক্ত কৰি প্ৰধান এয়া দেৱতাৰ বাবে কৰা কাৰ্য দেৱতাক অৰ্পণ নকৰাকৈ কাকো অৰ্পণ কৰিব নাপাওঁ। তুমি অৱস্থ হবা তোমাৰ যজ্ঞৰ শেষলৈ অপেক্ষা কৰা। যজ্ঞৰ শেষত যি অৱশিষ্ট থাকিব সেয়া তাকে তোমাক প্ৰদান কৰা হ'ব। তোমাৰ সিদ্ধান্ত মই মানি ল'ব নোৱাৰো। ৰজাই যজ্ঞ কাম সমাপন কৰিব নোৱাৰে আৰু দেৱতা কেতিয়াও কুমাৰ নহয় আৰু কুমাৰ কেতিয়াও দেৱতা নহয়। গতিকে তুমি যজ্ঞৰ শেষলৈ অপেক্ষা কৰা, এয়া মোৰ শেষ সিদ্ধান্ত। আপোনাৰ কথাত আমি সন্তুষ্ট হৈ আছো। এই সময়ত ৰাজ্যৰ ভিতৰত সকলো নিয়ম কাজ আমাৰ যজ্ঞৰ দেশৰ কামত ৰক্ষা অধিক তুচ্ছ। গতিকে তুমি যজ্ঞৰ শেষলৈ অপেক্ষা কৰা। ধারণ করে মনে যজ্ঞ করিলে নষ্ট ভাবিয়াছি মুখ্য জয়ী প্রতিফল কুন্তরী দেখুন হত্যা পরিশ্রমে ব্রাহ্মণ ভক্তি করিব ভস্ম। ধারণ করে মনযজ্ঞ করিলে নষ্ট
나서는다며 저마사 도비 도라니 백합 হে মণিবর মোক কেবা তই আপুনিব তই আপুনে ব্রহ্মণর ব্রহ্ম হম রহৈ হম তথপি তদে যৌথক ভক্তির যেদিনা ভগৱানৰ লগত তোৰ হব সন্মুখ হবৰ সেইদিনা যজ্ঞৰ এটানি ধূপৰ কাঠিৰে তোৰ মৃত্যু হব আৰু তেতিয়াই তই মুক্তি পাবি মাত্ৰ তই সেই সময়লৈ অপেক্ষা কৰ Ráquibo látigo!